Hey guys, welcome to my YouTube channel, Mr. Akash Gurui. মই আজি কাক লগ পালোঁ এবাৰ মুন্তি ভাই দুখন ৰখাই নাই আজি 6-7 মাহ পিছত লগ পাইছোঁ ন বেংগলোৰত লগ পাই গৈছোঁ 6-7 মাহ পিছত ই ইয়াতে থাকে ফোন কৰিলোঁ ই আহিলে ৰুমলৈ এতিয়া কি আনিব গৈছোঁ গাহৰি মাংসৰ লগত অলপ বনাই আছে নে খানাটোকে অলপ খাম আৰু অলপ বজাৰটো আছে সেইটো বজাৰখন খাবলৈ পায় সেইটো লগৰ তাৰপিছত আৰু বাকীখিনি আগত গৈ দেখাই দিম অলপ বজাৰ সজোৱা লগাই কিনে তাৰপিছত আজি ক'ত ফুৰিব যাম ওচৰতে এখন পাৰ্ক এখন আছে ধুনীয়া ধুনীয়া জেগা আছে টাউনত অলপ ফুৰিম এতিয়া মেট্ৰত যাবলৈ মন গৈছে মেট্ৰত এপাক গৈ আহিম আগতে গৈছোঁ বহুত আগতে এয়া মুন্তি ভাই এটা ৰুমত আহি জাষ্ট এইফালে মুন্তি আঁতৰি এইটো কোন নামটো কি যে তোমাৰ কৃষ্ণ এইফালে পিঁয়াজ কুটি আছে এইফালে গাহৰি মাংস কাগজতে দিয়ে পলিথিনো নিদিয়ে মানে তুমি চাদাটো মলি আছা যে চাদা খোৱা নি তুমি বহুত বেয়া লাগে তুমি খানা বনাইছ নেকি পিঁয়াজ গাহৰি বেলেগ ধৰণৰ কালাৰটো আৰু ঘৰতে কেতিয়া যাবি যে ঘৰ কেতিয়া যাবি যে ঘৰ কেতিয়া যাবি তই ছবছৰ গৈ নাই বিয়া পাতিবি বোলে মানে ভালো নকৰিব ৰুমত থাকিব লাগিব গুড নাইট বাই 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 ব্ৰ ঐ যাবা লাহে যা এই দুনো 8497 যাবি দেই ভালকে যাবি যাম বাই বাই ৰেপুটো বুক কৰি কিনে চিধাই গৈ আছোঁ অলপ ফুৰিবলৈ বস্তু এটা আনিব গৈ আছোঁ বস্তু এটা আনিব লগৰ তাৰ ৰুমত যাম যে দিনত আহিছিলে যে তাৰ ৰুমত যাম এতিয়া আমি ৰাতি গাই গৈ আছোঁ তাৰ ৰুমত মন্দিৰহঁতৰ ৰুমত আহিলোঁ আজি জাষ্ট মন্দিৰ খেলিয়া বস্তু মন্দিৰ এটা দেখা পালে চেক কেমেৰা কৰি ৰাখিছোঁ বম ঠাই সুন্দৰ ঠাই কৃষ্ণ প্ৰভু মজা লাগিছে ৰাতি হৈ আছে ইমান ভালছে ফকাচ ল'ব পৰা নাই হ'লেও মোবাইল চোবাইল ল'লোঁ এটা মোবাইল কি মোবাইল ল'লোঁ পিছত গৈ ভালছে দেখোন ইমান ৰেমছে কি নাই এইকেইটা তাত মোবাইলত সোমাই কিনে ল'ৰাকেইটা হাঁহি দিছে নাই বোলে টাউনত এতিয়া অলপ ইয়াৰ ৰুমত থাকিমতো আজি ইয়াৰ ৰুমত থাকিম মাংস চাংস অলপ খাম মাংস কি মাংস খোৱাবি ঐ ব্ৰইলাৰ চিকেন এতিয়া কোনফালে যাওঁ এতিয়া ৰুমলৈ গৈ থাকোঁ তাৰ এখন বজাৰ চাব গৈছে বজাৰ কৰি কিনে এখন মোবাইল দোকানে ক্লিক কৰি ৰুমত দেখামগৈ মোবাইলটো কি মোবাইল হয় কিমান ৰেম চেম আছে বাকী দেখামগৈ বাকী নেখেলোঁ ইয়াতো আপোনাৰ আছে বেছি আছে 6000 আছে তো আৰু আছে এইফালে তোমাৰ 4GB ৰেম 64 মোবাইলটো মোৰ নহয়
লগতে এইফালে আমাৰ খানা আয়োজন হয়। খানা কি বনাইছে? কি মাংস? বৰ্তমান এনেই প্ৰায় ব্ৰইলাৰ ইয়াৰ লগত তাৰপিছত আকৌ মোবাইলটো অন কৰি দিওঁ। অন কৰাৰ পিছত এতিয়া অকণমান বাকী হাল চালটো চাই লওঁ কেনেকুৱা আছে কি নাই। কেমেৰা কৰি দিলে চাই লওঁ। কেমেৰা কৰিলে অলপ ঠিকেই আছে ফোন কেমেৰা। চালিয়াই লৈছোঁ দেই। চিম লগালোতো ফোনেই আহি গ'ল। ফোন আহি গ'ল তো আপোনাৰ আৰু এইফালে বাকী ফাংচনবোৰ এনেকুৱা ধৰণৰ। তো গাইছ ইয়াৰ ৰুমৰ পৰা ওলালোঁ, যেতিয়া যামগৈ আমি টাটা। চল দেব দে, চল 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 গাড়ী ক'ত যামগৈ আকৌ বেলেগ এদিন আহিম ন। কি যা যা হে? 497